হেল্ল' ৰাইজ নমস্কাৰ। এয়া চকুত চকু পানী লৈছোঁ যদিও কিন্তু মুখত হাঁহি আছে দিয়ক। এয়া মোৰ চকুৰ পানী ওলোৱাৰ কাৰণ পিঁয়াজ কাটিছিলোঁ আৰু সোৱাদকৈ খাবলৈ হ'লেতো অকণমান কষ্ট কৰিবই লাগিব, সেইকাৰণে মাংসখিনি বনালোঁ। মাংসত পিঁয়াজ দিম বুলি কাটি থাকোঁতে চকু পানী ওলাল। মোৰ নোলায়েই বাৰু চকু পানী, কিছুমানৰ নোলায়, তথাপিও মোৰ ওলায়। এয়া গধূলি এপাক ওলাই গ'লোঁ, আমি খোজকাঢ়িয়ে গ'লোঁ, এনেও খোজকাঢ়িয়ে যাওঁ বেছিভাগ। খোজকাঢ়ি যায়ো ভাল লাগে সন্ধিয়া টাইমত। যাই ফলৰ দোকানত গ'লোঁ, বেছি কাম নাছিলে, দুটামানে কাম আছিলে। আঙুৰ ল'লোঁ অকণমান, তাৰপিছত পাণ ল'লোঁ, এই দুটা কাম, আৰু আমি খোজকাঢ়ালোঁ। এয়া সন্ধিয়া সময় হৈছে যে আৰু মানে পকৰি ম'ম' এইবিলাক উলিয়াইছেহে, দোকানবিলাক খুলি আছিলে। আমি সোনকালেই গ'লোঁ। এয়া ফুচকা খাবৰ কাৰণে ৰৈ আছোঁ। ফুচকা খালোঁ, খাই মেলি চুনু যে ৰাস্তাতে শুই গ'ল। মানে সি কোচত লৈ গৈছিলোঁ ন, আহোঁতে শুয়ে গ'ল, দিনত খোৱা নাছিলে।